ৰঙিয়া থানাত শ থলুৱা কৰ্মচাৰী এজাহাৰ দাখিল বহিৰাগত কোম্পানীৰ বিৰুদ্ধে। ৰাজ্যত পুনৰ বহিৰাগত বনিয়াৰ দপদপনি। দুলীয়া জানৰ পিছতে এইবাৰ ৰঙিয়াত বহিৰাগত বনিয়াক কামৰ পৰা উলিয়াই দিলে ৪৫জন কৰ্মচাৰী। পুনৰ বিতৰ্কত ৰঙিয়াৰ মৰন্তনাৰ কেডি আইৰণ কোম্পানী। পূৰ্বতে লোহা চুৰ কৰি বাতৰি শিৰোনাম দখল কৰা কেডি আইৰণ কোম্পানী আকৌ বিতৰ্কত। অভিযোগ অনুসৰি যোৱা ১৯ মে তাৰিখে ৰঙিয়াৰ মৰাণথানাত অৱস্থিত বহিৰাগত বনিয়াৰ দ্বাৰা প্ৰচলিত কেডি আইৰণ নামৰ কোম্পানীটোৰ মালিক দিলীপ গোয়েংকা আৰু মেনেজাৰ অনিল গোয়েংকাৰ কোম্পানীৰ প্ৰডাকশ্যন কম হোৱাৰ অভিযোগত কোম্পানীটোৰ সমূহ কৰ্মচাৰীক কোনো জাননী নিদিয়াকৈ কৰ্মৰ পৰা বাহিৰ কৰি দিয়ে। কৰ্মৰ পৰা বাহিৰ কৰি দিয়াৰ উপৰিও কৰ্মচাৰীসকলক কেইবাদিনৰো দৰমহা দিয়া নাই কোম্পানীটোৱে। লগে লগে ক্ষোভিত কোম্পানীটোৰ কৰ্মচাৰীসকলে লগ হৈ ৰঙিয়া থানাত উপস্থিত হৈ কোম্পানীটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। লগতে কৰ্মচাৰীসকলে সংবাদ মাধ্যমক জনায় যে কোম্পানীৰ মালিক দিলীপ গোয়েংকা আৰু মেনেজাৰ অনিল গোয়েংকাই ভয় ভাবুকিৰে কৰ্মচাৰীসকলক নিজ নিজ কৰ্মৰ পৰা কোনো জাননী নিদিয়াকৈ বাহিৰ কৰি দিয়ে। কোম্পানীটোৰ কৰ্মচাৰীসকলে চৰকাৰৰ নীতি নিয়ম অমান্য কৰি কৰ্মচাৰীসকলক বাহিৰ কৰি দিয়াৰ অভিযোগ আনে। আর এই কেডি আইরনত আমি কাম করেছিলো। কেডি আইরনত আমার 19 তারিখে আমাক তারমানে বহিষ্কার করে দিলা। আগর পৰা মানুহ তারমানে কৈ থাকে সেনেকে গালি পাৰি থাকে। গালি পাৰি থাকলে বোলে মালিক মানুহ আর গালি পারব। এতিয়া ইমান ডাঙৰ কোম্পানী যেহেতুকে ইমান ডাঙৰ মানুহ গালি পাৰা সত্ত্বেও আমি কাম কৰি থাকোঁ। পাৰিব দে এনে যাই হলেও ডাঙৰ মানুহ এটা গালি পাচ্ছি আর বস্তুটো তেনেকৈ হৈ থাকলো কৰি থাকলো কাম। এই 19 তাৰিখে আমাক উলিয়াই দিলাক। একেলগে উলিয়াই দিলাক যিহেতুকে এই পইচাটো ফাঁচি ৰাখলাক। কিমানজন কৰ্মচাৰী উলিয়াই দিছে? আমাৰ 50 জন হ'ব। 45 এনে হ'ব 50 জন। কেডি আইৰণ কোম্পানী অসমীয়া মানুহ না অসমতে আমি ধুনীয়াকৈ মিলিজুলি কাম কৰিব লাগে। কিন্তু কম কৰে তাহাঁতৰ গালিটো আৰু উল্টাকৈ দিয়ে। তাহাঁ মালিকটো হৈছে গুজৰাটী, অসমীয়া কথাও জানে কিন্তু জানি আৰু অসমীয়াক তাৰমানে বয়াকৈ গালি দিব। এইটোতো বাৰে বাৰে কথা শুনি থাকিব নৰি নহয়। মাদাৰ চুট বেহেন চুট এতিয়া গালিটো নুশুনে শুনবা নৰি না। তথাপিতো শুনো পাঁচি আৰু গালি আৰু মানুহ ডাঙৰ মানুহ পাঁচি তথাপিতো সিনকে ধৰি কাম কৰি আছোঁ। কৰি থকাৰ পাছতো এতিয়া আৰু সেইটো হেৰি কৰি আৰু উলিয়াই দিলাক আমাক। উলিয়াই দিলাক পইচাটোও দিয়া নাই। গোটেইখিনি উলিয়াই দিছে। গোটেইখিনি উলিয়াই দিছে আৰু গালি বুঢ়াকৈ গালি পাৰে। তাৰমানে যাকে হ'লেও তাৰমানে হেৰি কৰি গালি দিয়ে। আমাৰ কেডি আইৰণ কোম্পানীৰ পৰা কিয় আহিছে মানে তাতে আমাক এই 19 তাৰিখে 1 বজাত আমাক তাৰমানে চবখিনি মানুহকে বাহিৰ কৰাই দিছে। তোৰ কাৰণে মানে সিহঁতে বেলেগ মানুহ আনিছে। আনাৰ কাৰণে আমাক কি কৈছে তোমালোকে ওলাই যোৱা। এতিয়া জাননী এনেই আমি একো দিয়া নাই, একো পোৱা নাই। আমি কাম কৰি 1 বজাকলৈ কাম কৰি আছিলোঁ। এইটো অনিল গোয়েংকাই ওলাই দিছে, কৈছে তোমালোকে ওলাই যোৱা। তেখেত মেনেজাৰ দিলীপ গোয়েংকাই। আমি তাতে মোৰ 9 বছৰ হ'ল। বাকীবিলাকৰ কিছুমানৰ 10 বছৰ, 8 বছৰ, 15 বছৰ, 14 বছৰ এনেকুৱাকৈ মোটামুটি 50-45 জনমান আছে। কৈ আছে যে মোৰ মিলত প্ৰডাকশ্যন হোৱা নাই, তোমালোকক সেইকাৰণে বাহিৰ কৰি দিয়া হৈছে। মই ঠিকাত দি দিছোঁ। তাতে লোহা ৰড আৰু কইল দৰমহা পাবা আছোঁ। আমি দৰমহাটো 19 দিনৰ না 18 দিনৰ দৰমহা পাবা আছোঁ। আৰু কথা নাই আমাক উলিয়াই দিয়াৰ কাৰণে আমি সেইটোত আমি কোনো হেৰি কৰা নাই, কুণ্ঠপাত কৰা নাই। তেখেতে চৰকাৰী ৰুল মতে যিখিনি পইচা পাব লাগে আমি আমি পি এফ থকা মানে যিখিনি পইচা পাব লাগে সেই পইচাটো আমাক যদি 3 মাহৰ পইচাটো এৰি দিয়ে তেতিয়াহ'লে আমি তাতে একো হাল্লা কৰিব নালাগে। এতিয়া থানাত মানে জনাবলৈ আহিছোঁ। এজাহাৰ দিব? এজাহাৰ দিম। কোম্পানীটো ক'ত আছে? কোম্পানী মৰন্তনা। কি হৈছে মানে কি ধৰক আমাক আজি 1 মাহৰ আগত মিলৰ প্ৰডাকশ্যন নাই বুলি আমাৰ যিজন কোম্পানী অনাৰ হয় দিলীপ গোয়েংকা, তেওঁ আমাক কৈছিল যে কোম্পানী যদি প্ৰডাকশ্যনত আহিব নোৱাৰে তেনেহ'লে আমি কি কয় সেই ঠিকা দিম বুলি। এনেকৈ কোনো মানে কি এটা ৱাৰ্ণিং দিছিল আগত। এনেই আৰু আমাক সদায় কৈয়ে থাকে আগৰ পৰা। এতিয়া আৰু আমাক সেইদিনাখন কোনো ৱাৰ্ণিং নিদিয়াকৈ হঠাৎ আমাক মানে কি কোম্পানীৰ যিজন মেনেজাৰ হয় অনিল গোয়েংকা, তেওঁ আমাক হঠাতে উলিয়াই দিছে কোম্পানীৰ পৰা। আৰু আমাৰ পাবলগীয়া পইচা আছে। এতিয়া আমি তাকে থানালৈ আহিছোঁ, আমাক যাতে উচিত এটা বিচাৰ কৰি দিয়ে। জাননী তেনেকৈ একো দিয়া নাই। জাননী একো তেনেকৈ আমাৰ অন ডিউটিত আমাক মানে কি উলিয়াই দিছোঁ। কেডি আইৰণ ষ্টীল প্ৰাইভেট লিমিটেড। ক'ত আছে এইটো? এইটো মৰমজানা আছে। থানাত এজাহাৰ দিম বুলি আহিছোঁ। আমাৰ আছে 45 জনমান আছে ষ্টাফ। আমাৰ গোটেইখিনিকে একজনকো ৰখা নাই, গোটেইখিনিকে বাহিৰ কৰি দিছে। এতিয়া আমাৰ পইচা পাবলগীয়া আছে। এতিয়া আমাৰ ধৰক যিটো আমি ধৰক চাওক পাবলগীয়া আমাৰ তেনেকুৱা বুলিবলৈ বহুত পইচা বুলিবলৈ নাই। কথালগীয়া আমি যিখিনি পাবলগীয়া আছে সেইখিনি পালেই হ'ল। আৰু কথালগীয়া আমাৰ হঠাতে যেতিয়া কোনো ৱাৰ্ণিং নিদিয়াকৈ উলিয়াই দিছে, নিদিয়াৰ বিনিময়ত এতিয়া আমাৰ যিটো চৰকাৰী ৰুলৰ মতে আমি যিটো মানে কি প্ৰাপ্য পাব লগা সেইটো প্ৰাপ্য পাবৰ কাৰণে আমি আজি থানাত উপস্থিত হৈছোঁ। আপোনাৰ 19 মে দুপৰীয়া 1মান বজাত
আমাৰ কৰ্মচাৰীখিনি আপোনাৰ কেন্দ্ৰীয় ভাত খাব গৈছে। ভাত খাই থকাৰ অৱস্থা হঠাৎ মেনেজাৰে কৈছে তোমালোক গেট বাহিৰ কোনোবা খালে কোনোবা আধা বাতি হ'ল কোনোবা খাব নাপালে তেনেকৈ কৰি আমাক গেটৰ পৰা ওলাই দিছে গোটাইনি মানুহ মোটামুটি আপোনাৰ 45 পৰা 50জন আমাৰ কৰ্মচাৰী আছে আমাৰ তাতে মোৰ প্ৰায় আজি 10 বছৰ হ'ল যিয়ে নহওক তেখেতে আমাক কোনো ইনফৰমেশ্যন নিদিয়াকে এনেকুৱা আমাক গোটাইনি মানুহ যেতিয়া উলিয়াই দিছে আপোনাৰ এই কথাটো আমাৰ ভাল হোৱা নাই না। কোম্পানীৰ নাম হৈছে KD Iron Steel Private Limited মদন জনাত হয়।